নাই তুমি যাবা নৰবা মোৰ অলপ কাম আছে আহি আছো মই থেই যখনি যা হ'ব দে চুপ তই জাগি যা এত কি যে বিয়া কৰিছিলো মই এত ললু বাসি তোমাক মুৰে জান তুমি বাকুয়া কি মুৰে জান হেই জান তুমি মানে কিবা মোক কিবা দুখা কৰিছিলো বুলি ভাবিছা কালি মোবাইল কিলে মোবাইল এপল আইফোন 6 দুটো নিবে পয়সা পেয়ে যাবা দাদা মোর 20 টাকা তো শুরু করছে দিম যা কেনা করা ইটেন ফোন দিবলে দিছো যা মা কসম দিম ফোন দিবলে দিম যা যা আপা যা এ হেৰি ভাইটি আছিলে তাক বোলে 10,000 টাকা লাগে মানিব কৰিছে নি না যা পয়সা পেয়ে যাবা কাল মোৰ কাৰণে इस नहीं लुटा है ड्रॉप सोरंग का नहीं माँ का घर में हे तू रहा था হেই তেনেকে নেচাবাচোন মানে তোমাৰ প্ৰেমত পৰি যাম আকৌ অ সৰি মানে মই বান্দৰ বহুত দিন দেখা নাছিলো সো চাই আছিলো তহঁতে প্ৰেম কৰি থাক মই নকৰো যা তুমি লগৰী হুবাহি দুচকুৰ তুমি তৰাৰী ফুটুকি সদায় পুৱা উঠি মই ধূপ দিওঁ চাকি দিওঁ ভগৱানৰ আগত সোমবাৰ পালো মঙ্গলবাৰ পালো বুধবাৰ পালো মই এতিয়া এটা বাৰতো মাছ মাংস খাব নোৱাৰা হৈ গৈছো আমাৰ টিমটোৰ কাৰণে চিৰিয়াছ পাগলা সি বল দে থ্ৰু বল দে মানুহৰ মুখত মাৰে সি বল সি জানো আমি পাচ্ছি তাক মই ইমান মানা কৰিছো বোলে থ্ৰু বল নেটবি মুখত মাৰে সি বল দুটা তিনিটা নবল দে খবৰ মই কি কৰিম তাতে মোৰ কাত কি ভুল মই কান্দিব নোৱাৰো ৰাতি মই গাৰুত মুখখন হুমে দি কান্দো অনুষ্কে ভাব বুজি মই কাৰোবাৰ লগত চেনি খাই আছো তাই বাদ দিয়াৰ কাৰণে কান্দি আছো মোৰ লাইফটো মই জানো কি হৈছে আপোনালোকে কি জানিব এই মোক মাইকগীটাৰ কথা ক'ব পাৰিছে মই কি ক'ম তাই ओ ना 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 रे ना हाँ ये एड्रेस बता सकते हो आप ओ क्यों नहीं जरूर हाँ ये देखिए एटू आप सीधा जाइए यहाँ से सीधा एबेगे एटू सीधा ओके जाए बावहाटे एटू बावहाट ना बावहाटे घूमिए जाए एकदल बृक्ष गाछ আছে তাতে এটা মন্দির ओके रहने दीजिए না যা চুলখন নকৰিবি এতিয়া মোৰে গোসাই কাষলে আহা সপোন জাগে আঁতৰি গলে দি থাকে মাৰে কিনো যে ভাবো কিনো যে কৰো দুয়ো পোহৰ মোৰ প্ৰতিটো পুৱা জাগে তোমার কথা ভাবি তোমার লৰ মারে না জানো ক'ত তুমি থাকা না জানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন বাজো কোনো হিন্দু কোনো খ্রিস্টান কোনো হয় মুসলমান কোনো বঙালী কোনো মাৰাঠী তথাপি আমি সমান লাচিতৰ দেশৰ অসমীয়া মই আইতো কৰিছো প্ৰণাম স্যার क्या खबर ভাল ना हाँ आपका टीवी मुझे बहुत पसंद है किंतु अपनी बहुत ठगो टीवी बिया करছে ক'ত পাইছে না গো আপি হ'ব দে দাদা কিবা দে হলা হাতখন দি এটা মুখ কিবা দি পেমেন্ট স্প্রে শুন पिंदे दी ओ हाँ सर ये आज रक्षाबंधन है ना हमारा भंटी को मैंने
5,000 টকা দিয়া হয় আমি সেও কৈছোঁ বুজিছে না 5,000 টকা দিয়া হয় যা যে ৰাজ্যৰ যিবোৰ সম্প্ৰদায়ৰ মাজত বিবাহৰ অনুষ্ঠানত সোণ প্ৰদানৰ পৰম্পৰা আছে তেনে সম্প্ৰদায়ৰ ছোৱালীৰ বিবাহৰ সময়ত চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ হাতত 1 তোলা সোণ উপলব্ধ কৰোৱা হ'ব ও কি লাগি আছে এই মোৰ মালটো চাই আছে তোমাৰ ভণ্টি মোৰ বঢ়িয়া বঢ়িয়া মোৰো ভণ্টি মোক আহি পিন্ধিছে দে I pita ready dadaru sakodi nai mur kunu tension Krishna Ram Bhagavan bhutor mukhot ram nam bapere ni dile poluwai loi gusi jam ইয়া আই লাভ ইউ হাই ভাই মোৰ ফ্ৰেণ্ড নেকি ইয়াৰ ফটো উঠোৱা চেলফি উঠা হেলছে নহয় বাইকখন মোৰ আছিল যা যা মোৰ এখন চাইকেল আছে যা ঘৰত কালা সন্মানে নাই টিকটক কৰি ফেলা আকৌ মোৰ মনৰে কল্পনা যে তুকা কোৱানা মোৰ প্ৰেমৰে থাপনা তুলসী হোৱানা যেতিয়া মানুহবোৰ ঘৰত আৰু বাহিৰত থাকে মানে কিছুমান বস্তুৰ ৰিয়েকশ্যনবিলাক চেঞ্জ হৈ থাকে মানে ধৰক যদি ঘৰত আৰু বাহিৰত যদি হেক্সি মাৰিব লগা হয় যদি বাহিৰত হেক্সি মাৰে মানুহ তাই ইটছি চৰি আৰু যদি ঘৰত হেক্সি মাৰে সেই মানুহটোৱে আৰু যদি বাহিৰত কাম মাৰে চৰি আৰু ঘৰত হ'লি টিভি আছে পাওঁ আৰু যদি বাহিৰত যদি হাঁহিব লগা হয় আৰু যদি ঘৰত হাঁহে হেল্ল' জান তোমাৰ বাৰ্থডে আহিছে মই গম পাওঁ তোমাৰ বাৰ্থডে বুলি গম পাওঁ মই তোমাক মই এবাৰ বাৰ্থডেত 40 কেজি ওজনৰ এটা কেক দিম আৰু আমি KFCত যাই ব্ৰইলাৰৰ ঠেং ভাজা খাম ডমিন'জ যাই পিঠা ভাজা খাম আৰু তোমাক গোটেই পাণ বজাৰখন মই এবাৰ বাৰ্থডে গিফ্ট কৰি দিম মোৰ বহুত টকা আছে 20 টকাটো ঘূৰাই দি কালি ডিমজা ভাত দি যা তোৰ কালি 20 টকাটো ঘূৰাই দিলে মই ভাত দিম ঠিক নাই জান আজি আমাৰ মায়ে মৰমতে মানে পোলাও মাংস ৰান্ধিছে ভাত নাই বোলে আজি নাই কান্দা নাই তাৰ আগতে পাছত কথা পাতিম দা মোৰ শান্তি আছে এখন ঘৰতে বাল্মীকি আছিলে আমাৰ গাঁৱৰে বহুতৰ লগত বহু ৰামায়ণ ৰচনা কৰিলে তাই বাল্মীকি আছিলে আমাৰ গাঁৱৰে বহুতৰ লগত বহু ৰামায়ণ ৰচনা কৰিলে পিছে যি হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল যি হ'ল ভালেই হ'ল বাচি গ'ল মোলা বাইদেউ জীয়েখেনো পলাই 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 গ'ল বাইদেউক হেণ্ডচাম ল'ৰা লাগে বাইদেউক 6 পেক থকা ল'ৰা লাগে বাইদেউক আৰু দাড়ি থকা ল'ৰাও লাগে আৰু সেই বাইদেৱে হোৱাটছএপত ষ্টেটাছ দিয়ে যে লুকছ ইজ ডাজ নট মেটাৰ টু মি বাইদেউ KFCত যে ব্ৰইলাৰৰ ঠেং ভাজা খাব বাইদেউ ডমিন'জ যে পিঠা ভাজা খাব আৰু বাইদেৱে কৈ পইচা কিনো পইচা নহ'লে হয় মনটো ভাল হ'ব লাগে এনেকৈ কেনেকৈ হ'ব বাইদেউ জখনি জীয়াক गुरुजी हाँ बच्चा आज आप एक शेर सुनाइए शेर सुनना पसंद करेंगे हाँ तो सुनिए इरशाद प्लीज वाह 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 বহাগ মাহত চৰাই আহে কুলি 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 কোনে কৈছে আপি পাতলি গুণ নলে বুলি কোনে কৈছে আপি
ये गुरुजी ये तुत्तीरी पाते बेलेगे ना पाते